Welcome to our Bondhu Travels. So guys, এতিয়া বহাগ বিহুৰ বতৰ আৰু এই বহাগ বিহুৰ বতৰত আমি বৰিগাঁৱৰ পৰা এবাৰ আমাৰ সোণালী জয়ন্তী বৰ্ষ আৰু এই সোণালী জয়ন্তী বৰ্ষ উপলক্ষে বৰিগাঁও ৰাইজে এটা সাংস্কৃতিক শোভাযাত্ৰা আয়োজন কৰিছে। আহক সমগ্ৰ দৃশ্যটো দেখিবলৈ চেষ্টা কৰিম। ধরা হয়ে গেল আইসে লোকে লোকারণ্য পরিবেশ উপলক্ষে ইয়াত 50খন গামোচা উত্তোলন কৰা হৈছে আৰু আজি দ্বিতীয় দিন আৰু ডেকা বুঢ়া সকলে ওলাই আহিছে সাজি কাচি। এয়া আমাৰ ঘৰৰ বৌসকল, এয়া জেং বিহুৰ দল, এয়া ঝুমুৰ আৰু এয়া কাৰ্বি ছোৱালী, এয়া ফাকুৱা, এয়া আৰচ, এইটো মই নতুনকৈ দেখিলোঁ, আৰু এয়া হ'ল ৰোৱনী, এয়া সত্ৰীয়া নৃত্য, এয়া ৰাধা হৈছে খুব সুন্দৰকৈ সাজি কাচি আহিছে। আৰু এয়া আমাৰ কি এইটো মাছ মৰা, আৰু এইটো আমাৰ মাঘ বিহুৰ মেজিটো দেখাবলৈ সক্ষম হৈছে। আৰু ইয়াত তুলসী লৈ আহিছে। আৰু এইটো কি বিহু নাচ, এয়া বিহু নৃত্য। আৰু এতিয়া আমাৰ শোভাযাত্ৰা আৰম্ভ হ'ল। আৰু এয়া সকলোৱে খুব সুন্দৰকৈ সাজি কাচি আহিছে নিজৰ গাঁৱৰ বিহু। সুন্দৰ